নমস্কাৰ গাইছ, আশা কৰোঁ সকলো ভালে আছে। আজি আমি গৈ আছোঁ এখন বাগানৰ মাজলৈ, আৰু এয়া দেখিছে বাগানৰ কি ধুনীয়া সুন্দৰ পৰিৱেশৰ মাজে আমি পাৰ হৈছোঁ। চাৰিওফালে সেউজীয়াবোৰৰ মাজেৰে গৈ আছোঁ। বিশেষ কাম এটাত বাগানৰ মাজলৈ আহিছিলোঁ আৰু কিছু পৰিৱেশ দেখুৱাই দিওঁ বুলি ভাবিলোঁ আপোনালোকক। বাগানৰ কেনে লাগিছে আপোনালোকৰো জনাব। খুব ধুনীয়া ঠাণ্ডা পৰিৱেশ, চাৰিওফালে সেউজীয়া। গাড়ীৰ ভিতৰৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু আমি আগবাঢ়ি আছোঁ। আৰু বিশেষকৈ আজি আপোনালোকক মই বস্তু এটা দেখুৱাম। ইয়াত মই গৈ পেলাই দেখিছিলোঁ, মানে বাগানত যিটো চাহপাতৰ পাত তোলা হয়, সেই পাতটো ওজন কেনেকৈ কৰা হয় আৰু কি প্ৰচেছত তেওঁলোকে ওজন কৰে আৰু তাৰ বিনিময়ত তেওঁলোকে মজুৰি কিমান পায় দেখিছে। তাৰ বিষয়ে কিছু কথা জনাম, ব'লক ভিডিঅ'টো চাই থাকক। আগলৈ গৈ আছোঁ আমি বাগানৰ মাজে। বাগানখনৰ নাম আছিলে আপোনাৰ টিউলুক চাহ বাগিচা। ঢেকীয়াজুলিৰ পৰা অলপ দূৰত, ভূতপাৰা আগলৈ। দেখিছে বাগানৰ ৰাইজে পাত তুলি গৈ আছে। কাম কৰা মানুহবোৰে শ্ৰমিক, যিহেতু তেওঁলোকে দিন হাজিৰা এনেকৈ চলে, জীৱনটো ঘৰখন তেওঁলোকৰ তেনেকৈয়ে চলিব লগা হয়। এয়া গৈ আছোঁ, দেখিছে বাগানৰ মানুহ অহা যোৱা কৰি আছে। খুব ধুনীয়া দৃশ্যটো, চাব লগা দৃশ্য, ভাল লাগিল গৈ। আগলৈ দেখুৱাই আছোঁ ব'লক কেনেকৈ পাতৰ ওজন কৰা হয়। আমি আহি পালোহি ওজনৰ দৃশ্য। ইয়াত দুফালে দুটা ওজনৰ কাঁটা লগাই থোৱা আছে। তাত ওজন কৰি তেওঁলোকে আহি আছে। তাত সুধিছিলোঁ মই, আপোনালোকৰ কেনেকৈ ধৰণে ওজন হয়, কি কথা। এই প্ৰথম যিটো কাঁটা লগাই থোৱা আছে দেখিছে, তেওঁলোকে পাতবোৰ নিজেই উঠাই দিয়ে ওজনৰ কাঁটাত, আৰু তেওঁলোকৰ লগত কিছু ID আছে। সুধিছিলোঁ ID টো কি কামত ব্যৱহাৰ কৰে। তেওঁলোকে ক'লে যে সেই ID টোত তেওঁলোকৰ নাম লিখা থাকে, আৰু এয়া তাত জুখি পেলাই ইফালে আনি আছে, ট্ৰেক্টৰত উঠাই আছে। এয়া দেখিছে। আৰু সেই ID টোৰ কাম কি সোধোঁতে তেওঁলোকে কৈছিলে যে সেই ID টোত তেওঁলোকৰ সম্পূৰ্ণ ডিটেইলছ থাকে। তেওঁ বাগানত কোনখন বাগানত কাম কৰে, কি নাম, তাৰপিছত কিমান কিলো হ'ল, সেই হিচাপত তেওঁলোকৰ তাত অট'মেটিক যিটো বাগানৰ অফিচ থাকে তাত শ্ব' কৰে। আৰু সেই কাৰ্ডখন নানিলে বোলে তেওঁলোকে পাত ওজন কৰিব নোৱাৰে। আৰু দেখিছে লাইন লাগি আছে, তাৰপৰা পাত আনি ইয়াত দিবলৈ লাইন লাগি আছে সম্পূৰ্ণ। আৰু কাৰ্ডটো মই দেখুৱাবলৈ যত্ন কৰিম। এয়া চাওক, এয়াই ওজন কৰি এই কাৰ্ডটো এনেকৈ লগাই দিয়ে, তাত অট'মেটিকলি চাউণ্ড এটা দিয়ে, তেওঁলোকে গম পায় যে এইটো তেওঁলোকৰ হ'ল ওজন। আৰু এজনে লগাইছে, এয়া দেখিছে। ID কাৰ্ডটো লগাই দিয়ে, তাৰপিছত তেওঁলোকৰ ওজন সম্পূৰ্ণ হৈ যায়। এয়া দেখিছে, তেওঁলোকে লগাই ওজন কৰি আছে। আৰু এইটো দেখিছে PWD MD মেনৰ, মানে এইখিনি হ'ল তেওঁলোকৰ পাৰ্মানেণ্ট বাগানত কাম কৰা মানুহ। আৰু ইফালে যিটো কাটা আছে তেওঁলোক হ'ল কেজুৱেল, যিখিনি গাঁৱলীয়া মানুহে কাম কৰে। এইটো ইফালে কেজুৱেলত কৰি আছে।
এই মোৰ লগত গৈছিলে কৃষ্ণ, সিও চাই আছে। প্ৰথমবাৰৰ বাবে দেখিলোঁ প্ৰচেছটো, ভাল লাগিল। মই বোলো ভিডিঅ' এটাকে কৰিলোঁ, আপোনালোকেও যদি দেখা নাই, গম পোৱা নাই, অলপ গম পাওক কেনেকৈ ধৰণে বাগানত কাম কাজবোৰ কৰা হয়। ধন্যবাদ।